কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি কেইবাদিনৰো পাছত মই আপোনালোকৰ মাজলৈ ভিডিঅ' লৈ আহিছোঁ। মোক বহুতেই সুধি আছিল মই কিয়নো ভিডিঅ' দিয়া নাই। ভিডিঅ' মই দিয়া নাছিলোঁ কাৰণ মোৰ মনটো বহুত ভাল লগা নাছিল বৰ এটা, কাৰণ মোৰ খুৰা মানে ডাঙৰ দাই গুৱাহাটীৰ এক্সেল কেয়াৰত হস্পিটেলাইজ হৈ আছিল। তেখেতৰ অপাৰেশ্যন হৈ গ'ল, গতিকে মোৰ মনবিলাক ভাল লগা নাছিল আৰু এতিয়া তেখেত বৰ্তমান সুস্থ, গতিকে মই আকৌ ভিডিঅ' দিবলৈ ষ্টাৰ্ট কৰিছোঁ আজিৰ পৰা। আৰু আজি আপোনালোকক দেখাবলৈ বুলি মই লৈ আহিছোঁ এযোৰ পুৰণা পাটৰ কাপোৰত কৰা নতুন ডিজাইন, যিযোৰৰ ভিডিঅ' মই আপোনালোকক আগতে এটা ভিডিঅ'ত দেখাইছিলোঁ। আজি মই সেইযোৰ কাপোৰকে লৈ আহিছোঁ। কাপোৰযোৰ মোৰ কৰি কমপ্লিট হ'ল, গতিকে আপোনালোকক দেখাবলৈ বুলি মই লৈ আহিছোঁ। আপোনালোকে মোক জনাবচোন কাপোৰযোৰ আপোনালোকৰ কেনেকুৱা লাগিছে, আৰু যদিহে ভাল লাগিছে তেনেহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদিহে ভাবে শ্বেয়াৰ কৰাৰ বাবে উপযোগী তেনেহ'লে নিশ্চয় শ্বেয়াৰো কৰি দিব। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ মোৰ চেনেলটো যেন ছাবস্ক্ৰাইব কৰি দিয়ে। তেনেহ'লে বলকচোন ভিডিঅ'টোৰ মাজলৈ। কাপোৰযোৰ হৈছে এযোৰ মই কৰি কমপ্লিট কৰিলোঁ। আপোনালোকক মই অকণমান দেখাওঁ। এখন চাদৰখন হয়। চাদৰখনত মই এনেকৈ কৰিছোঁ, বৰ্ডাৰটোত মই এনেকৈ দিছোঁ চাদৰখনৰ। এয়া মই মণি চিলাই কৰিছোঁ আৰু ষ্ট'ন লগাইছোঁ এনেকৈ, সেউজীয়া আৰু পিংক কালাৰৰ ষ্ট'ন মই ব্যৱহাৰ কৰিছোঁ। আৰু এডোখৰটো মই তেনেকৈ আঁচলটোত তেনেকৈয়ে কৰিছোঁ। এয়া আঁচলটোত মই এনেকৈ ওপৰ অংশত এনেকৈ মই সৰু সৰুকৈ এটা এনেকৈ মণি দিছোঁ, নহ'লে কাপোৰযোৰৰ এডোখৰ খালী খালী লাগি আছিল, গতিকে মই এনেকৈ সৰু সৰুকৈ পিংক আৰু গ্ৰীণ সূতাৰে এনেকৈ মই এটা সৰু সৰু মণি দিছোঁ। আৰু এইডোখৰটো মই মণি চিলাই কৰিছোঁ, কাৰণ মই গোটেই কাপোৰযোৰ মই মণি চিলাইৰে সম্পূৰ্ণ কৰিছোঁ। আৰু এইবিলাক চাওকচোন, এনেকৈ মই মণি চিলাই কৰিছোঁ। মই পিংক আৰু গ্ৰীণ কালাৰৰ এংকৰ গুলি ব্যৱহাৰ কৰিছোঁ, মাজত ৰোলেক্স মিক্স আছে। আৰু তলডোখৰটো মই তেনেকৈ এয়া এনেকৈ মই সৰু সৰু এনেকৈ এটা মণি মই এনেকৈ বনাইছোঁ। গোটেই লাইনটোতে মই এনেকৈ কৰি দিছোঁ। মই আপোনালোকক ওচৰৰ পৰা দেখাম, কিন্তু মই এতিয়া বৰ্তমান এনেকৈয়ে আপোনালোকক অকণমান দেখাই লৈছোঁ। এয়া মই গোটেই আঁচলটোতে মই গোটেইখিনিতে বৰফিখিনিতে মই ডিজাইন দিয়া নাই, কাৰণ গোটেইখিনিতে দিলে মানে বৰ এটা ভাল নালাগিলেহেঁতেন আৰু কাপোৰযোৰ বৰ বেছি হেভি হৈ গ'লহেঁতেন, কাৰণ পাটৰ কাপোৰ এনেও গধুৰে হয়। আৰু বেছিকৈ যদি মই ষ্ট'ন ব্যৱহাৰ কৰোঁ আৰু সূতাৰে মই যদি চিলাই কৰি দিওঁ তেনেহ'লে বেছিকৈ কাপোৰযোৰ হেভি হৈ যাব, গধুৰ হৈ যাব। গতিকে মই এনেকৈয়ে মই কৰিছোঁ। এয়া চাওকচোন, মই এনেকৈ দুটাকৈ এনেকৈ কৰিছোঁ আৰু ওপৰত এনেকৈ এটা পিংক কালাৰৰ এনেকৈ এটা মই ডিজাইন কৰিছোঁ। আৰু ওপৰ অংশটো মই এনেকৈয়ে কৰিছোঁ। এয়া দুটাকৈ দিছোঁ আৰু ওপৰত এনেকৈ এটা দিছোঁ। আৰু সম্পূৰ্ণ বৰ্ডাৰটোত মই এনেকৈয়ে কৰিছোঁ। সম্পূৰ্ণ বৰ্ডাৰটোত মই মাজে মাজে এনেকৈ এৰি দিছোঁ, মাজে মাজে কেইটামান এনেকৈ এৰি দিছোঁ। আৰু এইখিনিত মই কৰিছোঁ মাজৰ সৰু ফুলপাহটো মই গ্ৰীণ কালাৰৰ সূতাৰে মই ব্যৱহাৰ কৰিছোঁ। আৰু মাজত এয়া মই গোল গোল সৰু সৰু ষ্ট'ন ব্যৱহাৰ কৰিছোঁ, আৰু ইয়াত এনেকুৱা ষ্ট'ন মই ব্যৱহাৰ কৰিছোঁ। গোটেই কাপোৰযোৰতে মই এনেকৈয়ে কৰিছোঁ। আপোনালোকক মই ওচৰৰ পৰা অকণমান দেখাই দিম। আৰু এইখন হৈছে কাপোৰযোৰৰ মেখেলাখন। মেখেলাখনতো মই তেনেকৈয়ে কৰিছোঁ। এয়া মেখেলাখনতো মই ঠিক তেনেদৰে এনেকৈ দুটাকৈ কৰি ওপৰত এনেকৈ এটা কৰিছোঁ পিংক কালাৰৰ। আৰু ওপৰৰ এই লাইনটোতো মই এনেকৈ সৰু সৰুকৈ এটা এনেকৈ মণি কৰি দিছোঁ গোটেই লাইনটোতে। আৰু তলৰ অংশটো মই ঠিক তেনেকৈয়ে কৰিছোঁ। এয়া চাওকচোন, এটা মণি কৰি দিছোঁ আৰু এনেকৈ এটা এনেকৈ লাইন কৰি দিছোঁ আধাকৈ। অকণমান মেলি দিছোঁ মই মেখেলাখন। এয়া
আপোনালোকে জনাব কেনেকুৱা লাগিছে কাপোৰযোৰ মই আপোনালোকক অকণমান তেনেহ'লে ওচৰৰ পৰা দেখাই লওঁ কাপোৰযোৰ আৰু মই সম্পূৰ্ণ মণি চিলাই মই ইয়াত ব্যৱহাৰ কৰিছোঁ বেলেগ একো চিলাই মই ব্যৱহাৰ কৰা নাই মণি চিলাইটো মোৰ খুব ভাল লাগে গোটা গোটাকৈ যিহেতু উঠি যায় এটা মণিৰ দৰে গতিকে কৰিলে মানে খুব ধুনীয়া লাগে মই আপোনালোকক কিমানখিনি স্পষ্টকৈ দেখাব পাৰিছোঁ সেইটো মই নাজানো কিন্তু ওচৰৰ পৰা কাপোৰযোৰ সঁচাকৈয়ে বিৰাট ধুনীয়া লাগিছে তেনেহ'লে বলক মই আপোনালোকক অকণমান মণি চিলাইটো কৰি দেখাওঁ আগৰ এটা ভিডিঅ'ত মই কাপোৰযোৰ এবাৰ দেখাইছিলোঁ আৰু তাত মই দেখাইছিলোঁ মই এটা সৰু টিপছো দিছিলোঁ আপোনালোকৰ বাবে আৰু চিলাইটো মই কৰি দেখাইছিলোঁ মণি চিলাইটো বহুতেই এই চিলাইটো জানে আৰু যিসকলে নাজানে তেওঁলোকে শিকিব পাৰিব আগৰ ভিডিঅ'টো আপোনালোকে চাব পাৰিব আৰু এতিয়াও মই অকণমান আপোনালোকক দেখাই দিম চিলাইটো গতিকে বলকচোন পাছৰখিনি চাই লওঁ কেনেকুৱা লাগে আপোনালোকৰ বলক তেনেহ'লে পিছৰখিনি লৈ যাওঁ আমি মই কাপোৰযোৰত এই দুটা কালাৰৰ গুলি ব্যৱহাৰ কৰিছোঁ দেখিছেনে আপোনালোকে ৰোলেক্স মিক্স আছে এংকৰ সূতাত মই এই কাপোৰযোৰত অকল এইকেইটা কালাৰৰ ষ্টন ব্যৱহাৰ কৰিছোঁ ষ্টনবিলাক লগাবৰ কাৰণে মই এইটো আঠা ব্যৱহাৰ কৰিছোঁ
কেনেকুৱা লাগিল বাৰু আপোনালোকৰ আজিৰ ভিডিঅ'টো চাই আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে আজিৰ ভিডিঅ'টো আৰু এই কাপোৰযোৰ 20 বছৰমান পুৰণি হ'ব চাগৈ এই কাপোৰযোৰ যে পিন্ধাৰ উপযোগী কৰি তুলিলোঁ তাৰ বাবে মোৰ মনটো সঁচাকৈয়ে ভাল লাগিছে আৰু আপোনালোকেও আপোনালোকৰ পুৰণা পাট কাপোৰত এনেকুৱা ধৰণৰ ডিজাইন কৰিব পাৰিব তেনেহ'লে আজি ভিডিঅ'টো মই ইমানতে সামৰোঁ আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে মই পুনৰবাৰ আপোনালোকক অনুৰোধ জনাইছোঁ আপোনালোকে এটা লাইক কৰিব কমেণ্ট কৰি মোক উৎসাহ দিব আৰু শ্বেয়াৰো কৰি দিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহে মই আগবাঢ়ি গৈ থাকি আপোনালোকক নতুন নতুন ভিডিঅ' দি যাবলৈ উৎসাহ পাম আৰু আকৌ পুনৰবাৰ আপোনালোকক মই পোহৰৰ উৎসৱ দীপাৱলীৰ শুভেচ্ছা জনালোঁ আৰু ভিডিঅ'টো মই ইমানতে সামৰিছোঁ ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ